নমস্কাৰ বন্ধুসকল, আজি আমি বাখৰ বেঙেনা গছজোপা চাবলৈ আহিছোঁ। ব'লক বাখৰ বেঙেনা গছজোপা কেনেকুৱা আৰু মানে কেলৈ ইমান বিখ্যাত এই বাখৰ বেঙেনা গছজোপা চাওঁগৈ ব'লক। दिल तो दीवाना अंग्रेज बड़ा है, देसी शर्म कोई जाने नहीं। আৰু আমি এই বাখৰ বেঙেনা গছজোপা চাই থাকোঁতে আমি এজন শিক্ষকক লগ পালোঁ আৰু তেওঁ আমাক এই বাখৰ বেঙেনা গছজোপাৰ বিষয়ে কিছু নজনা কথা আমাক জনালে। আচলতে এই গছজোপাৰ বিষয়ে বাখৰ বেঙেনা গছ বুলি মানে আমি নাম শুনি আহিছোঁ, আৰু কেনেকৈনো এই গছজোপাৰ নাম বাখৰ বেঙেনা হ'ল এই বিষয়ে আমি নাজানো, কিন্তু মানুহৰ মুখত শুনা কথা গোটেইখিনি। আৰু বিশেষ ব্যক্তিসকলে কয় মহামাণিক্য চুতীয়া আৰু বৰাহী সীমা বুলিও কয়, সীমা আছিল বুলি কয় বাখৰ বেঙেনা এই গছজোপা। কিন্তু এইটো কিমান দূৰ সত্য ওপৰত প্ৰতিষ্ঠিত নাজানো, কিন্তু মানুহৰ মুখে মুখে আহি থকা বিষয়। আৰু মোৰ দেউতাহঁতেও এইজোপা গছ যিদৰে দেখিছে, দেউতাকেও সেনেকেই দেখিছে, তেনেকেই দেখিছে, আৰু আমিও এনেকৈ দেখিছোঁ, আমাৰ পাছৰখিনিও এনেকৈ দেখিছে। এতিয়া গতিকে এই গছজোপাৰ বয়স আমি নিজেতো ক'ব নোৱাৰোঁ, কিন্তু এইটো গৱেষণা কৰি পাইছে যে 14 চনত গৱেষণাত ওলাইছিলে 585 বছৰ বুলি মানে কৈছে। গতিকে কথাখিনি এনেকুৱাই। আৰু এই অঞ্চলটোত একেবাৰে বিৰিণাময় আছিলে, আৰু সেইকাৰণে তেতিয়া কোনো গছেই নাছিলে এই অঞ্চলটোত। এতিয়া নতুনকৈ চুমনি হৈছে, কিবাকিবি হৈছে এতিয়া পাছত হোৱা, সেইকাৰণে তাৰমানে এই বিষয়ে অনুমান কৰিব নোৱাৰি। আগততো এই অঞ্চলটোলৈ মানুহ আহিবলৈ ভয় কৰে, এইটো ধনৰ জুই মানে ওলাই বুলি কয়। তেনেকুৱা বিষয়টো। আপোনাৰ নামটো আমাৰ দৰ্শকসকলক জনাব নি? মোৰ নাম ৰবীন দিহিঙীয়া। আপোনাৰ ঘৰ ওচৰতে নে? ঘৰ এই ওচৰতে দিহিঙীয়া, বকতা দিহিঙীয়া গাঁৱত মোৰ ঘৰ। এতিয়া এই যোৱা জুলাই মাহত এই অধিৱেশন হৈছিলে। এই অধিৱেশনত মোকেই এই বৃক্ষ সংৰক্ষণ সমিতিৰ সম্পাদকৰ দায়িত্ব দিছে, আৰু তেতিয়াৰ পৰা এই ফুল চুলৰ পৰা আদি কৰি ৰুই আৰু দৰ্শকক এটা মানে আমাৰ পৰ্যটকসকলক অকণমান আমোদ দিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচৰা হৈছে। কিমান দূৰ সফল হওঁ বিফল হওঁ সেইটো সময়ে ক'ব। আৰু আমাৰ আঁচনিবিলাক আছে ঠাইত, এতিয়া চিলড্ৰেন পাৰ্ক নাই, তেনেকুৱা এটা ভবা হৈছে। আৰু বনভোজ খাবৰ কাৰণে বিশেষ সুবিধা নাই এতিয়ালৈকে। আমি লাহে লাহে এইবিলাক কথা আগবঢ়াই নিবলৈ চিন্তা কৰিছোঁ। যত্ন অহা বছৰলৈ এইটো সম্পূৰ্ণ আমাৰ হৈ উঠিব। লেট্ৰিনৰ ব্যৱস্থা নাছিলে, লেট্ৰিন বনাই থকা হৈছে ইফালে। দুফালে দুটা লেট্ৰিনৰ কামো কৰিছোঁ। টিউবৱেল পানীৰ কাৰণে এইটো আমি তাৰা পামৰ কথা চিন্তা কৰিছোঁ। নিশাৰ কাৰণে চ'লাৰ লাইটৰ বিষয়েও চিন্তা কৰিছোঁ। মোৰ সমাজ অহা বছৰ এই গোটেই এই অঞ্চলটোত এটা পৰ্যটকসকলৰ কাৰণে সুবিধা হ'ব। সেই তেনেকেই আগবাঢ়ি আছোঁ। আমি আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক অলপ সময় দিয়াৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানতে আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।